Hello guys, welcome back to my YouTube channel. আৰু মই আছো এটা ঘৰত আৰু মই কলৈ আহিছো আপোনালোকক দেখাই থাকিম। ভিডিঅ চাই থাকিব। এইটো এটা হৈছে মানুহৰ ঘৰ আৰু ইয়াতে দাদাজনে এটা মিউজিয়াম সাজিছে ওপৰৰ মহলাত আৰু ইয়াতে আহি পেলাই ফাৰ্ষ্টে 20 रुपीजৰ টিকেট কৰি ল'ব লাগে আৰু আমি টিকেট কৰি ললো। এতিয়া ওপৰলৈ গৈ আছো। আমি ওপৰলৈ গৈ আছো আৰু দাদা ইয়াতে ৱালত ধুনীয়াকৈ ড্ৰয়িং কৰিছে। এইটোৱে হৈছে দাদাই বনোৱা মিউজিয়ামটো। ইয়াত বহুতো পুৰণা বস্তু দাদাই সংগ্ৰহ কৰিছে, ইয়াতে ৰাখিছে তেওঁ ধুনীয়াকৈ। এয়া হৈছে বিভিন্ন মুখা শিল্প দাদাই ৰাখিছে ইয়াতে। এয়া দাদাই গ্ৰীনিছ ৱৰ্ল্ডত ৰেকৰ্ড কৰিছিলে 2015 চনত দাদাই পোৱা চাৰ্টিফিকেট। এইখনেই হৈছে আৰ্ট প্লেচ আৰু আপোনালোকক মই দেখাই থাকিম, ভিডিঅ'বোৰ চাই থাকিব। কি ধুনীয়া পৰিৱেশ, কি ধুনীয়াকৈ সজাই ৰাখিছে। মই সকলোবোৰ আপোনালোকক দেখাই থাকিম। মুখাশিল্প শিৱসাগৰ আৰু আমাৰ মাজুলীত মুখাশিল্পৰ কাম বেছিকৈ হয়। ৰেৱকান্ত মহন্ত শিৱসাগৰ আৰু হেমচন্দ্ৰ গোস্বামী দুঃখকান্ত দেৱ গোস্বামী তেওঁলোক চামগুৰি সত্ৰ। আমাৰ কপিলাছ পেপাৰ ৱৰ্ল্ডৰ প্ৰথম পেপাৰ য'ত লিখা হৈছে এটা হৈছিলে মধুবনী বিহাৰ, তালপাতৰ চিত্ৰ উৰিষ্যাৰ, কালন্তৰী পেইণ্টিং অন্ধ্ৰপ্ৰদেশৰ, চহৰা ঝাৰখণ্ডৰ, ইয়াতে বিভিন্ন কাণ্ট্ৰিৰ কাৰেঞ্চি, ইয়াতে কেমেৰা কালেকশ্যন, শিল্পবস্তু, কেৰাহী অসমৰ প্ৰথমখন মিঠাই দোকানৰ কেৰাহী 1904 চনত। ইয়াতে আছে বিশ্বনাথ কৃষ্ণ ভণ্ডাৰ মিঠাই দোকান। কৃষ্ণহঁত চাৰিআলি আগতে বিশ্বনাথ চাৰিআলি বুলি কৈছিলে। 1936 পৰা 76 লৈকে ইয়াতে বিশ্বনাথ চাৰিআলি বুলি কৈছিলে। বিশ্বনাথ কৃষ্ণ ভণ্ডাৰ বুলি মিঠাই দোকান আছিলে। যেনেকৈ জয়শ্ৰী হ'ল এতিয়া নাই, গতিকে আগত চাৰিআলি বুলি কৈ আছে। এনেকৈ আগতে বিশ্বনাথ চাৰিআলি আছিলে, এতিয়া এইটো কৃষ্ণহঁত চাৰিআলি বুলি কৈ আছে। আগত মানে কৃষ্ণহঁত চাৰিআলি আমাৰ কাশী বিয়ানী, কাশী বিশ্বনাথ আৰু আমাৰ ফ্ৰণ্টত ইয়াতে আছিলে পূৰ্বাচল হোটেল। পূৰ্বাচল হোটেলৰ মালিক হ'ল হৰিচাদন দেৱ, হৰিদ্বাৰ। আগৰ মানুহে কয় নগাঁও আহিলে কাশী বিশ্বনাথ আৰু হৰিদ্বাৰ দৰ্শন কৰি যাব। এইখন আমাৰ টাইম মেচিন, ব্ৰিটিছৰ সময় ৰয়েল বুলি লিখা আছে ন। ইয়াতে স্ত্ৰী হিৰুদা চিত্ৰ তেখেতে চহী কৰিছিল ইয়াতে হিৰুদাই। ইয়াতে পুতলা নাচৰ পুতলা নলবাৰী, গ্ৰামফোন, ইয়াত হ'ল ৰেডিঅ'গ্ৰাম 1956ৰ ৰেডিঅ'গ্ৰাম। এইবোৰ ৰেকৰ্ড, ইয়াত বিভিন্ন মানে ভাস্কৰ চিৰিজ, অমৰ চিত্ৰ কথা, এইবোৰ পৌৰাণিক গ্ৰন্থ। ইয়াতে আফ্ৰিকাৰ পুতলা, চিত্ৰৰ পুতলা, চাইনাৰ পুতলা, বিভিন্ন কাণ্ট্ৰিৰ পুতলা আছে। ইয়াতে দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকান চলজাৰ ব্যৱহাৰ কৰা মেচিন আছে, ৱাৰলেছ। তেনেকৈ আমাৰ গুৰুৱাখন, এইটো বৰদোৱা থানপোচন সমিতিৰ ফালৰ পৰা দিছে। এতিয়া এনেকৈ ভালকৈ চাব আৰু ওপৰত আৰ্ট গেলেৰী আছে, তাৰ ওপৰতে আছে চাব আছে। দাদাই আমাক ধুনীয়াকৈ দেখাই দিলে বস্তুখিনি আৰু ক'ৰ পৰা সংগ্ৰহ কৰিছিলে, ক'ত ক'ত গৈছিলে, কেনেকৈ ৰাখিছে, সকলোবোৰ ভালকৈ বুজাই দিলে।
এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু দাদাই ইয়াতে ৱালত বহুত ধুনীয়াকৈ পেইণ্টিং কৰি ৰাখিছে। এইটো হৈছে আৰ্ট গেলেৰীটো, দাদাই ধুনীয়াকৈ পেইণ্টিং কৰি ইয়াতে ৰাখিছে। চবফালে পেইণ্টিঙে পেইণ্টিং, ধুনীয়া লাগিছে। এয়া দাদাই বহু পুৰণি টেলিফোন ৰাখিছে ইয়াতে। এইখন হৈছে দগাপাল্লা আগৰ দিনৰ, এইবোৰ হৈছে লেম্প, ধুনীয়াকৈ দাদাই সংগ্ৰহ কৰি। এইটো হৈছে এটা ধুনীয়া গুহা, দাদাই ইয়াতে সজাই ৰাখিছে। গুহাটোৰ ভিতৰলৈ লৈ যাম বলক এতিয়া। বহুত ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে, ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে দাদাই। ওপৰৰ পৰা পোহৰটো পাবৰ কাৰণে দাদাই এনেকৈ জেগা ৰাখিছে খালীকৈ, সৰু সৰুকৈ চবফালে পেইণ্টিং কৰি ৰাখিছে। এতিয়া আমি আকৌ ওপৰৰ মহলালৈ গৈ আছোঁ আৰু তাত কি আছে আমি চামগৈ। ইয়াতো ধুনীয়াকৈ দাদাই পেইণ্টিং কৰি ৰাখিছে, চবফালে পেইণ্টিঙে পেইণ্টিং। কি ধুনীয়াকৈ দাদাই ওপৰতে এখন গৰু গাড়ী ৰাখিছে বাও চাইডে, আৰু এইবোৰ কাঠেৰে বনাইছে ধুনীয়াকৈ, গছৰ নিচিনা, তাতে চৰাই দিছে। ইয়াত ধুনীয়াকৈ আকাশখন দেখি আছে, বহুত ধুনীয়া ফটো উঠিবলৈ ধুনীয়াকৈ বনাই ৰাখিছে। ফুল আছে বহুত ধুনীয়া ধুনীয়া, চৰাই ৰাখিছে, বনাইছে দাদাই চৰাই। ইয়াতে ধুনীয়াকৈ বহি পেলাই ফটো উঠিব পাৰি। ফুল, ধুনীয়া ধুনীয়া ফুল ৰাখিছে দাদাই। বহুত ভাল লাগিছে ইয়াতে আহি পেলাই। আপোনালোকো আহিব, ইয়াতে চাব পাৰিব। নগাঁৱতে হয়, কৃষ্ণা হলৰ ওচৰত। ইয়াতে এখন ধুনীয়া ঝুলনা আছে আৰু মই তাতে বহি অলপ ঝুলি আছোঁ। ধুনীয়াকৈ এটা ভিডিঅ' হৈছে, ৰিলছৰ কাৰণেই বনাইছিলোঁ মই, ইয়াতে এড কৰি দিছোঁ। বহুত ধুনীয়া লাগিছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকো আহিব নগাঁৱত, ইয়াতে চাব। বহুত ধুনীয়া লাগিল গৈ আজি। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব।
তেতিয়া মোৰ ভিডিঅ'বোৰৰ আপডেটছ আপোনালোকে পাই থাকিব আজিলৈ আহিছোঁ বাই বাই